15 ছেপ্টেম্বৰ ইঞ্জিনিয়াৰ ডে পালন কৰা হৈছে আৰু এই দিনটো ছাৰ এম বিশ্বেশ্বৰায়াৰ নামত পালন কৰা হয়, যিজনে মানে ভাৰতৰ এজন সকলোৰে শ্ৰদ্ধাৰ এজন ইঞ্জিনিয়াৰ আছিলে আৰু তেখেতে অকল ইঞ্জিনিয়াৰে নাছিলে, তেখেত এজন ইণ্টেলেকচুৱেল আছিলে আৰু সকলো দিশৰ পৰাই এজন খুব চিন্তাশীল এজন ব্যক্তি আছিলে, যাৰ কাৰণে সেই সময়ত মাইচুৰৰ ৰজাই তেখেতক দেৱান এটা সন্মান দিয়া হৈছিলে বা দায়িত্ব দিয়া হৈছিলে। আৰু আজি আমি ভাৰতবৰ্ষখন এটা উন্নত দেশ হিচাপে পাবলৈ গৈ আছোঁ। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ ইঞ্জিনিয়াৰসকল। আজি আমি সকলোৱে জানো সাগৰৰ তলৰ পৰা আকাশলৈ যিমানখিনি কাম হৈ আছে, এই গোটেই কামবোৰ আজি ইঞ্জিনিয়াৰসকলে কৰি আছে। আমাক ভাল ৰাস্তা দিয়া, আমাক খোৱা পানী যোগান ধৰাৰ পৰা আদি কৰি সকলো ফিল্ডতে ইঞ্জিনিয়াৰসকলে কাম কৰি আছে। গতিকে মই আজি স্পেচিয়েলি এই দিৱসত আমাৰ যিসকল বড়োলেণ্ড অঞ্চলত ইঞ্জিনিয়াৰ আছে, ইয়াৰ লগতে অসম আৰু ভাৰতৰ সকলো ইঞ্জিনিয়াৰলৈ মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আজি বিশেষকৈ আমি এটা প্ৰজেক্ট মেনেজমেণ্ট চাৰ্টিফিকেশ্যন প্ৰগ্ৰাম আজি লঞ্চ কৰিছোঁ। এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ অঞ্চলৰ ইঞ্জিনিয়াৰসকলক কেনেকৈ কেপাচিটি বিল্ড কৰিব পাৰে, এজন ইঞ্জিনিয়াৰে কেনেকৈ এটা প্ৰজেক্ট মেনেজমেণ্ট কৰাৰ কাৰণে তেখেতসকলক যিখিনি নলেজ, আইডিয়া বা কনফিডেন্স বা কেপাচিটি লাগে, এইখিনি বিল্ড কৰাৰ কাৰণে এটা প্ৰগ্ৰাম লোৱা হৈছে। আৰু এইটো আমাক বিভিন্ন অৰ্গেনাইজেশ্যনে ছাপোৰ্ট কৰিছে, তেখেতসকলে আমাক টেকনিকেল ছাপোৰ্ট দিব, আমাৰ নলেজ পাৰ্টনাৰ হ'ব। আৰু ইটোৰ পৰা মই আশা কৰিছোঁ আমাৰ ইনষ্টিটিউশ্যনবিলাকৰ পৰা পাছ আউট হোৱা যিখিনি ইঞ্জিনিয়াৰ গ্ৰেজুৱেটসকলক আমি এই ট্ৰেইনিংটো দিব পাৰিম। আৰু লগতে কিছুমান পাছ আউট হৈ অহা যিসকলে নেকি এই ট্ৰেইনিংটো ল'ব পাৰে, এই প্ৰগ্ৰামটোত বেনিফিটেড হ'ব, তেখেতসকলৰ কাৰণে এইটো কৰা হৈছে। আৰু বিশেষকৈ আজি প্ৰগ্ৰামত আমাৰ NTPCৰ পৰা, আমাৰ IOCৰ পৰা, ৰেলৱেৰ পৰা, আমাৰ CITৰ ডাইৰেক্টৰ ইয়াত সকলো উপস্থিত আছে, NISDCL ইয়াত উপস্থিত আছে। সকলোৰে উপস্থিতিত আমি সুন্দৰ এটা প্ৰগ্ৰাম আজি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ কাৰণে মই সকলোলৈ শুভেচ্ছা জনাইছোঁ। তাত আহি খুব ভাল লাগিলে। আৰু এটা আজি ডাঙৰ আঁচনি এটা মই ক'ম, প্ৰজেক্ট মেনেজমেণ্ট কোৰ্চ, যিটো আজি BTC চিফ অফ ইনিচিয়েটিভত যিটো লঞ্চ কৰা হৈছে, সেইটো এটা ডাঙৰ পদক্ষেপ লোৱা হৈছে। আৰু এই কোৰ্চটোৱে BTC ডেভেলপমেণ্টৰ কাৰণে ইয়াৰ পৰা যিখিনি পাছ আউট কৰিব, তেওঁলোকে এই BTC ডেভেলপমেণ্টৰ কাৰণে খুব কণ্ট্ৰিবিউট কৰিব পাৰিব। এইখিনিয়ে কৈ মই আজি NTPC बंगाईगांव से हूँ। आज जैसे आप सबने सुना है कि इंजीनियर्स डे CIT कोकराझार में पहली बार उद्यापित हुए हैं, तो इसके लिए मैं सबसे पहले धन्यवाद देना चाहूँगा BTR चीफ प्रमोद बोरू जी को, CIT को और कोकराझार PWD डिपार्टमेंट को, जिन्होंने इसको ऑर्गेनाइज़ किया है। इससे ये जो पहली बार उद्यापित हुआ है इंजीनियर्स डे, हमारे यहाँ जो यंग इंजीनियर्स इस इंस्टीट्यूट में पढ़ रहे हैं वो काफ़ी उत्साहित महसूस करेंगे। और यहाँ जो IOCL से, रेलवेज से सारे बड़े बड़े हस्तियाँ लोग जो आए हैं, इनसे भी काफ़ी प्रेरित होंगे। तो ये जो आज ऑर्गेनाइज़ किया गया है, इसके लिए हम सब CIT, BTR एडमिनिस्ट्रेशन और PWD का आभारी है। और NTPC का तरफ से हम CIT को आगे भी जितना भी सहायता है हम करेंगे। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি-এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও
আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।